Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক পোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈ কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি বদমাছ ৰুলৰ বিষয়ে আলোচনা কৰিম, যিহেতু এই টপিকটো লৈ পেলাই অসমৰ বিভিন্ন ধৰণৰ এক্সামত আপোনালোকৰ কুৱেশ্যন আহি থকা দেখা পোৱা যায়। চ' ইয়াৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনো আহে আৰু এই ৰুলটো কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব আজিৰ ভিডিঅ'টোত আমি জানিবলৈ চেষ্টা কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ দেখুৱাই দিয়া হৈছে যে বদমাছ ৰুল, সেইটোনো কি হয় প্ৰথমতে জানি লওঁ। যে বদমাছ BODMAS বুলি কোৱা হয় যাক, আৰু এই বি যোনটো বি আছে, বিটো আপোনালোকৰ ব্ৰেকেট বুজায়। ব্ৰেকেটত আপোনালোকৰ তিনিটা ধৰণৰ ব্ৰেকেট আপোনালোকে সাধাৰণতে পোৱা যায়। সৰু ব্ৰেকেট যিটো কোৱা হয় স্মল ব্ৰেকেট বুলিও কোৱা হয়, আৰু এইটো আপোনালোকৰ কাৰ্লি ব্ৰেকেট আৰু বিগ ব্ৰেকেট বা ব্লক ব্ৰেকেট বুলিও কোৱা হয়। এই তিনিটা ব্ৰেকেট সাধাৰণতে থাকে। এনেকুৱা ধৰণৰ ব্ৰেকেটবিলাক ব্যৱহাৰ কৰি পেলাই যদি কুৱেশ্যন এটা আপোনালোকক প্ৰভাইড কৰা হয়, তেতিয়াহ'লে প্ৰথমতে আপুনি ব্ৰেকেটৰ ভিতৰত থকা উত্তৰটো আপুনি কৰি ল'ব লাগিব, ঠিক আছে। তাৰপিছতে বাকীখিনি আপুনি কৰিব পাৰিব সেই এক্সপ্ৰেশ্যনটোত, ঠিক আছে। নেক্সট আপোনালোকৰ অফটো ব্যৱহাৰ কৰে। যদি ধৰি লওক আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰায় আহে হাফ অফ 50, ঠিক আছে। এনেকুৱা অফ বুলি ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ কেতিয়াবা কুৱেশ্যনবিলাক আহে, তেতিয়াহ'লে ব্ৰেকেটৰ পিছত আপুনি অফ থকাবিলাক আপুনি কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে ডিভিজন, যাক আপুনি হৰণ বুলি কোৱা হয়, হৰণ কৰিব লাগিব। তাৰপিছত মাল্টিপ্লিকেশ্যন, পূৰণটো কৰিব লাগিব। তাৰপিছত আছে এডিশ্যন, যোগ কৰিব লাগিব, আৰু আটাইতকৈ শেষত ছাবট্ৰেকশ্যন আছে, ঠিক আছে, বিয়োগ কৰিব লাগিব। এতিয়া আপোনালোকে যদি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে তেতিয়াহ'লে আপুনি কেনেধৰণে কৰিব, এই যোনটো ৰুল আছে আপোনালোকৰ বদমাছৰ, সেইটো এনেকৈ আপুনি ফ'ল' কৰিব লাগিব। প্ৰথমতে ব্ৰেকেট, তাৰপিছত অফ, ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন, আটাইতকৈ শেষত আপোনালোকৰ ছাবট্ৰেকশ্যন কৰিব লাগিব। এতিয়া এই ৰুলটোনো কেনেধৰণে ব্যৱহাৰ কৰিব, আপোনালোকে কেইটামান কুৱেশ্যন কৰিলে আপোনালোকে বুজি পাবলৈ সক্ষম হ'ব। আহক আমি কুৱেশ্যন এটা কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আছে 171 ডিভাইডেড বাই 19 ইনটু 9। ইয়াত যদি আপুনি বদমাছ ৰুলটো ফ'ল' কৰে, প্ৰথমতে কি আহিব, প্ৰথমতে আপুনি ডিভিজনটো কৰি ল'ব লাগিব, ৰাইট। তাৰপিছত আপুনি মাল্টিপ্লিকেশ্যন কৰিব লাগিব। আমি ডিভিজন যদি কৰোঁ তেতিয়া কেনেধৰণে হ'ব, 171 ডিভাইডেড বাই 19 ইনটু 9, এনেকুৱা ধৰণৰ হ'ব। এতিয়া 19 যদি 171 কাটে আপুনি কেইবাৰ যাব, 9 বাৰ যাব, ঠিক আছে। 9 বাৰ গ'ল, 9 ইনটু আপোনাৰ 9 থাকিলে। এতিয়া 9 ইনটু 9 মানে 81। ইয়াৰ আনচাৰটো কি হৈ যাব আপোনালোকৰ 81। আপোনালোকে এই কুৱেশ্যনবিলাক যেতিয়া কৰিছে আপোনালোকে নোট কৰি লওক বহী এখন লৈ পেলাই, তেতিয়াহ'লে আপোনালোকৰ বুজি পাবলৈ সুবিধা হ'ব। নোট কৰিলে আপোনালোকৰ এক্সামৰ কাৰণেও প্ৰিপেৰেশ্যনত সহায় কৰিব। নেক্সট আপোনালোকে এই আমি কুৱেশ্যনটো এনেধৰণে লিখি থৈছোঁ, আপোনালোকে ভালদৰে চাই পেলাই নোট কৰি লওক। ইয়াৰ পৰা আপোনালোকে বুজি পাবলৈ ভাল পাব। নেক্সট আপোনালোকৰ কুৱেশ্যন এটা আছে 5 + 2 ইনটু 9 - 4 ইনটু কাৰ্লি ব্ৰেকেট 5 প্লাছ স্মল ব্ৰেকেট 4 - 1 ইনটু ব্ৰেকেট ক্ল'জ, স্মল ব্ৰেকেট ক্ল'জ, আৰু তাৰপিছত আপোনালোকৰ কাৰ্লি ব্ৰেকেট আছে, ঠিক আছে। এতিয়া এই এক্সপ্ৰেশ্যনটো আপুনি কেনেধৰণে কৰিব, এইটো কৰিবলৈ হ'লে আপুনি প্ৰথমতে 5 আহিলে, তাৰপিছত 2 আহিলে, তাৰপিছত মাল্টিপ্লিকেশ্যনটো আমি থৈ দিলোঁ। ব্ৰেকেটৰ ভিতৰত কি আছে 9 - 4, 9 - 4 মানে কিমান 5, ৰাইট, ইনটু এতিয়া আপোনালোকৰ আহিলে কাৰ্লি ব্ৰেকেটটো আহিলে। এইটো যদি এডোখৰত যদি আমি কৰা যায় 5 + 4 - 1, এতিয়া প্ৰথমতে আমি কৰিব লাগিব স্মল ব্ৰেকেটটো, 4 - 1 মানে হৈ গ'ল আপোনালোকৰ 3 + 5 মানে 8 হৈ গ'ল, ৰাইট। 3 + 5 মানে 8। এতিয়া আমি এডোখৰত কি পালোঁ, ব্ৰেকেটৰ ভিতৰত আমি 8 পালোঁ, 8টো পাতি ল'লোঁ। এতিয়া এডোখৰত যদি কৰা যায় 5 × 2 মানে হৈ গ'ল 10, 10 × 8 মানে হৈ গ'ল আপোনালোকৰ 80, 8 × 2 = 80, ৰাইট। 80 + 5 মানে কিমান হৈ যাব আপোনালোকৰ এনচাৰটো 85, নহয়নে। এতিয়া এইটো আপোনালোকে ঠিক এই ধৰণে লিখি লওক, তেতিয়াহ'লে আপোনালোকৰ বুজি পাবলৈ সুবিধা হৈ যাব। আমি এইটো ভালদৰে কৰি থৈছোঁ ইয়াত, আপোনালোকে নোট কৰি লওক। ভিডিঅ'টো প'জ কৰি ল'ব, দৰকাৰ পৰিলে প'জ কৰি লৈ পেলাই আপোনালোকে নোট কৰি ল'ব। এতিয়া এই কুৱেশ্যনটো কেনেধৰণে কৰিব, ইয়াত আপোনালোকৰ এটা দিয়া আছে মিক্স ফ্ৰেকশ্যন কিছুমান দি থোৱা আছে, ঠিক আছে। এতিয়া প্ৰথমতে আপোনালোকে এই যিবিলাক মিক্স ফ্ৰেকশ্যন আছে এইবিলাক আপোনালোকে ঠিক কৰি ল'ব লাগিব। এতিয়া প্ৰথমতে কেনেকৈ পাতিব লাগিব, 3 × 2 + 1, 3 × 6 = 7, ওপৰত আমি 3/7 পাতিলোঁ। তাৰপিছত আহিলে ব্ৰেকেটৰ ভিতৰত আপোনালোকৰ যোনটো বস্তু আছে সেইটো আপোনালোকে কৰি ল'ব লাগিব। এতিয়া দুটা ভগ্নাংশ আছে, এই দুটা ভগ্নাংশ আমি লসাগু লৈ ল'ম। 3 আৰু 5ৰ লসাগু কিমান হ'ব 15, ৰাইট। এতিয়া প্ৰথমটোত আহিব 2 × 5 = 10 যোগ 3 × 3 = 9 ডিভাইডেড বাই 2/5 আছে। এতিয়া এইটো যদি কৰা যায় 7/3টো প্ৰথমতে পালোঁ ইনটু 19/15 আহিলে। এতিয়া ইয়াত আমাৰ হৰণ আছে, হৰণটো যদি আমি পূৰণলৈ কনভাৰ্ট কৰি দিওঁ তেতিয়াহ'লে এই যোনটো ভগ্নাংশ আছে ভগ্নাংশটো কি হৈ যাব, ওলোটা হৈ যাব, ঠিক আছে। ওলোটা হৈ গ'লে আমি পাই যাম 5/2, ৰাইট। এতিয়া আমি 5ৰে 15 কাটিলোঁ, 3 বাৰ গ'ল, ঠিক আছে। এতিয়া আপুনি কৰিলে 3 আৰু 2 যদি আপুনি পূৰণ কৰে যায় তেতিয়া কিমান পাব, 3 × 3 = 9, 9 × 2 = 2 × 18, 18 পাব। আৰু ওপৰত আহিব 7 × 19, 7 × 19 মানে 133। ইয়াৰ আনচাৰটো হৈ যাব 133 ডিভাইডেড বাই 18। এইটো এনেধৰণে কৰিব লাগিব। আপোনালোকে এইটো ঠিক এই ধৰণে নোট কৰি লওক, নোট কৰিলে আপোনালোকৰ বুজি পাবলৈ সুবিধাজনক হ'ব। নেক্সট কুৱেশ্যনটো লৈ যাওঁ। এইটো কুৱেশ্যন আপোনালোকৰ BED এণ্ট্ৰেন্সত আহিছিলে। চ' আপোনালোকে এইটো যদি কৰি লয় এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব বুলি আপোনালোকে আশা কৰিব পাৰে। যে ইয়াত দিয়া আছে 8 + 20, ঠিক আছে, 20/5
এতিয়া 20/5 মানে প্ৰথমতে আমি হৰণটো কৰি ল'ম 20/5 এনেধৰণে পাতি ল'লোঁ মাইনাছ 0/3 আহিব ঠিক আছে এতিয়া 8 প্লাছ এইটো যদি কৰা যায় 5 2 5 4 20 ৰাইট ইয়াত আপুনি কি পাই যাব 4 পাই যাব মাইনাছ 0/3 মানে হৈ গ'ল আপোনালোকৰ 0 এতিয়া 8 + 4 মানে 12 - 0 এনসাৰটো কি হৈ যাব আপোনালোকৰ 12 ঠিক আছে এইটো কোৱেশ্চন আপুনি এনসাৰ পাই যাব 12 বুলি এইটো ঠিক এনেধৰণে নোট কৰি লওক সুবিধাজনক হ'ব আপোনালোকৰ কাৰণে নেক্সট 18 / 9 এইটো স্মল ব্ৰেকেটটো আছে তাৰপিছত আছে 9 অফ 7 এতিয়া অফটো ইয়াত কেনেধৰণে ব্যৱহাৰ কেনেধৰণে কৰিব লাগিব এইটো কুৱেশ্যনত আপোনালোকে চাই লওক 18 প্ৰথমতেতো আমি হৰণ কৰিলোঁ কিন্তু হৰণৰ আগত আমি কি কৰিব লাগিব ব্ৰেকেট থকাটো কৰি ল'ব লাগিব 9 অফ মানে হৈছে আপোনালোকৰ পূৰণ ৰাইট পূৰণটো কৰি ল'লোঁ যিটো ভিতৰত যিটো আছে সেইটো আমি কৰি ল'ম 9 × 7 কিমান হৈ যাব আপোনালোকৰ ব্ৰেকেটৰ ভিতৰত যোনটো 9 × 7 আছে 7 9 63 63 পালে 6 এতিয়া আপোনালোকৰ ইয়াত কি হৈ যাব 18/63 এতিয়া যদি আমি 9ৰে যদি কাটো 7 9 63 9ৰে কাটিলে 2 বাই যাব ৰাইট এতিয়া 2/7টো ইয়াৰ আনসাৰ হৈ যাব ঠিক আছে এইটো আপোনালোকে ঠিক এই ধৰণে নোট কৰি লওক নেক্সট এটা কুৱেশ্যন আছে এই কুৱেশ্যনটো কেনেধৰণে কৰিব এনেকুৱা কুৱেশ্যন আপোনালোকৰ এক্সামত অহাৰ সম্ভাৱনা আছে চ' এইটো আপোনালোকে চাই লওক 80 / 16 / 8 / 9 × 16 এইটো আপোনালোকে কেনেধৰণে কৰিব এতিয়া এইটো যদি কৰা যায় তেতিয়াহ'লে পাব আপোনালোকে 80/16 × 8 × 9 × 16 এনেধৰণে হ'ব ৰাইট এতিয়া আমি 16 16 কাটি দিলোঁ 8 2 80 এতিয়া আপোনালোক পাই যাব কিমান 10/9 ৰাইট এতিয়া এইটো কিছুমানে কনফিউজন কৰিব ইয়াত এইটো কেনেধৰণে কৰিব আপোনালোকে ভালদৰে আমি দেখুৱাই দিছোঁ প্ৰথমতে আপুনি 80 কৰিব 80 পাতি ল'ব 80 পতাৰ পিছত আপুনি কি হ'ব আপুনি পাতিব লাগিব 16 ৰাইট 80/16 মানে কিমান আহিব আপোনালোকৰ 5 5 × 80 তাৰপিছত আহিলে আপোনালোকৰ /8 আৰু /9টো আছে ৰাইট × 16 এনেধৰণে আছে এতিয়া 5/8 আকৌ আহি গ'ল আপোনালোকৰ 5/8 ৰাইট তাৰপিছত আপোনালোকৰ আকৌ /9 আছে × 16 আছে এতিয়া এইটো যদি কৰা যায় কেনেধৰণে কৰিব 5/8 / 9 হ'লহেঁতেন ৰাইট 5/8 / 9 হ'লহেঁতেন 9ৰ লগত কি থাকিলে 1 টা থাকিলেহেঁতেন এতিয়া আমি এইটো কেনেধৰণে পাতিব পাৰিম 5/8 × 1/9 বুলি পাতিব পাৰিলোহেঁতেন মানে 5 8 × 8 9 72 ৰাইট 72 5/72 এনেকৈ ধৰণে পাতিলেহেঁতেন × 16 পাতিলেহেঁতেন ঠিক আছে এইটো যদি কৰা যায় 4 4 × 16 হ'ল 4 × 4 আপোনাৰ থাকিলে 3 4 8 × 32 4 8 72 এতিয়া আপুনি 2 9 2 9 18 2 2 4 2 5 10 /9 10/9 আপুনি এনেধৰণেও কৰিলে ওলাব ৰাইট এতিয়া এইটো কুৱেশ্যন আপোনালোকে ঠিক এই ধৰণে নোট কৰি লওক তেতিয়াহ'লে আপোনালোকৰ বুজি পাবলৈ সুবিধাজনক হ'ব 10/9 আমি কেনেধৰণে উলিয়াইছিলোঁ ডাইৰেক্ট আপুনি এই গোটেই কেলকুলেশ্যনটো খেলি মেলিকৈ নকৰি পেলাই ঠিক এই ধৰণে যদি আপোনালোকে পাতি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ডাইৰেক্ট উত্তৰটো ওলাই যাব নেক্সট কুৱেশ্যনটা আছে এইটো আপোনালোকৰ অকণমান কনফিউজিং হয় এইটো কেতিয়াবা আপোনালোকৰ এক্সামত কুৱেশ্যনবিলাক এইটো খেলি মেলি কৰা দেখা পোৱা যায় চ' আমি এই কুৱেশ্যনটো লৈ আহিছোঁ এইটো ধৰণে কেনেধৰণে কৰিব লাগিব আপোনালোকে চাব এতিয়া প্ৰথমতে আছে 9 ঠিক আছে 9 / 3 এতিয়া আমি ব্ৰেকেটৰ ভিতৰত কৰিলোঁ 2 1 3 হ'ল ঠিক আছে এতিয়া আপুনি কি কৰিব লাগিব আপুনি কৰিব লাগিব প্ৰথমতে 9 / 3 3 9 আপোনালোকে এইটো কৰি দিব পাৰে 9 ৰাইট 9/9 মানে 1 পাব ৰাইট এতিয়া এইটো শুদ্ধ নে আপুনি এইটো চাব 9 / 3 × 3 ৰাইট এইটো হৈ আছে এতিয়া 9 / 3 এই ব্ৰেকেটটো আমি যদি আঁতৰাই দিওঁ কি পাই যাম 3 পাই যাম পূৰণ পাই যাম ৰাইট পূৰণটো আমি পাতি দিলোঁ এতিয়া এইডোখৰত যদি আপুনি বদমাছ ৰুলটো ইউজ কৰে তেতিয়াহ'লে প্ৰথমতে কি কৰিব লাগিব প্ৰথমতে এইডোখৰ হৰণটো কৰি ল'ব লাগিব 9/3 মানে কিমান 9/3 মানে 3 আৰু ইয়াত 3 এতিয়া এনচাৰটো কি হৈ যাব 9 হৈ যাব এতিয়া কোনটো শুদ্ধ আপোনালোকে যদি বদমাছ ৰুল ফ'ল' নকৰাকৈ কৰি দিয়ে তেতিয়াহ'লে আপুনি এইটো কৰিব লাগিব কিন্তু বদমাছ ৰুল ফ'ল' নকৰাকৈ যদি এই অংকটো কৰে আপোনালোকৰ ভুল হ'ব ঠিক আছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব এইটো ঠিক আছে ইয়াৰ এনচাৰটো হ'ব 9 ঠিক এনেধৰণে আপোনালোকে নোট কৰি লওক তেতিয়াহ'লে আপোনালোকৰ বুজি পাবলৈ সুবিধাজনক হ'ব আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যনে আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ